Deepti's channel আপোনালোকক স্বাগতম জনাইছো আৰু আজি মই গোলাঘাটত আছো কি গোলাঘাটৰ এই জেগাত যাম এটা ঠাইত যাম যোগীবিল বুলি কয় আৰু আপোনালোকক দেখাম তাত গৈ কি কৰিলো কি চালো আপোনালোকক মোৰ লগত চাব ঠিক আছে তেন্তে বলক আমি গৈ আছো এতিয়া আমাৰ দেৰিয়ে হ'ল আৰু অলপ সোনকালে যাব লাগিছিলে কাৰণ বহুত কিবা চাবলে বা মানে যেটো দৃশ্য হেতু যে যিমান আমি মানে সোনকালে যাম সিমান বেছি উপভোগ কৰিব পাম কাৰণ এতিয়া অন্ধকাৰ হৈ আহিছে আন্ধাৰ হৈ আহিছে থাপেও আপোনালোকক যিমানখিনি পাৰো দেখাম বাৰু মোৰ ভাইটি এয়া হাই কৈ দিয়া হাই এয়া মোৰ হাজবেণ্ড হয় চোৱা হাই এয়া আমি গৈ আছো এয়াতে টিকেট কৰিলো 20 টকাকে তিনজন আহিছো এতিয়া আমি যাম ভিতৰত এন্টাৰ হৈছো আৰু হেয়া গেটখন বলক হাক আজি মোৰ হাজবেণ্ড কেমেৰামেন হৈছে সন্ধিয়া টাইমত ওলাই আহি সঁচাকে বহুত ভাল লাগে না আৰু পদুম ফুল ফুলি আছে এয়া চাওক হাই মোৰ হাজবেণ্ডে হাই কৈছে এয়া গৈ আছো ৰাস্তাটো বহুতেই দীঘল ৰাস্তা আকোৱা পাকোৱা সন্ধিয়া হৈ আহিছে যদিও পদুম ফুলৰ দৃশ্যটো নেদেখুৱাকৈনো কেনেকৈ থাকোঁ সেইকাৰণে সাপৰ মুখখনৰ নিচিনা চাওক একেবাৰে আৰু চাহ বাগান খুব ভাল হৈছে এতিয়া মোৰ হাজবেণ্ডে বোলে মূৰ ঘূৰাইছে এইটো ঘূৰি আছে দেখিছেনে বাৰু এয়া চাওক ভাইটিয়ে এতিয়া ঘূৰাই দিলে মূৰ ঘূৰাইছে বোলে ইয়াত আহি এয়া চাওক চব পিনে মানুহৰ ভিৰ এয়া চাওক এয়া আমি দলঙত উঠিছো এতিয়া এইফালে চাওক এইফালে পদুম ফুল কাঠৰ দলংখন ইমান ধুনীয়া লাগিছে আৰু ফ্লেগবোৰ লগাই থৈছে ৰং বিৰঙৰ ফ্লেগ দেখা ইমান ধুনীয়া লাগিছে পিংক কালাৰ লাইট পিংক বেবী পিংক আৰু এয়া হৈছে আমাৰ ফ্লেগ কিমান ধুনীয়া লাগিছে ইমান ভাল লাগিছে ওৱাও এইটো এটা ডাইনাছৰ হয় ইয়াতে মানে এটা ডাইনাছৰৰ মূৰ্তি আছে বিৰাট ডাঙৰ এটা মূৰ্তি আছে কিন্তু এটা দুখৰ বিষয় যেন ইয়াত নেগুৰডাল তাৰমানে কোনোবাই মানুহ উঠিয়ে ভাঙিলে তথাপিও বৰ দুখ লাগিছে যদিও এতিয়া আপোনালোকক দেখাব পাৰিছোঁ যে ইমানকণেই কিন্তু এয়া চাওক ইমান ওখ আৰু এইপিনেদি আপোনালোকৰ সন্মুখত অলপ দেখাই এয়া চাওক এয়া এনেকৈ আপোনালোকে ইয়াত আহিলে নিশ্চয় ইয়াত ভিজিট কৰিবই দেই এইটো কিমান ধুনীয়া লাগিছে আৰু মোৰ হাজবেণ্ডৰ বেয়া লাগিছে এনে গোডাল ভঙাৰ কাৰণে মানুহবোৰ কি বেয়া বুলি কৈছে ঠিক আছে প্ৰকাণ্ড মাছ মানে মাছৰ যেনেকৈ আপোনাক ডাইনাছৰ দেখালোঁ তেনেকুৱা এইটো মাছ হয় ইমানেই ধুনীয়া কিন্তু আমাৰ অহাত দেৰি হ'ল বুলি আপোনালোকক মই দেখাব পৰা নাই আৰু দেখাইছোঁ মানে অলপমান ইয়াত লাইটটো অলপ কম পৰিল আৰু সন্ধিয়া হৈ গ'ল তাৰমানে ইমান প্ৰকাণ্ড মাছৰ এটা মানে মূৰ্তি বুলিয়ে ক'ম নে এটা মানে মাছটোৰ নাম বাৰু নাজানো কি মাছ মোৰ ভাইটিয়ে কৈছে এইটো বোলে বাহু মাছ ইয়াৰ বোলে বাকলিবোৰ ডাঙৰ আৰু এইফালে এখন বেঞ্চ আৰু এটা গছ এয়া চাওক কিমান ধুনীয়া মানে সন্ধিয়া টাইমটো বহুত ধুনীয়া লাগিছে আৰু এইফালে এইটো সৰু ল'ৰা ছোৱালীবিলাকে ইয়াত খেলিব পাৰে খেলাৰ কাৰণে বিভিন্ন ধৰণৰ সা সৰঞ্জাম আনি থৈছে আৰু খেলিবও পাৰে ইয়াৰ লাইটটো ইমান ধুনীয়া হৈছে নহয় মানে এয়া চাওক আমি এতিয়া সৰু ল'ৰা ছোৱালী সেইটো উঠিছো
যাব ভাঙি যাব দেই এয়া আমাৰ 90 কেজি ভাঙি যাব হয় নোৱাৰৰ হয় তথাপি ভাঙিব মোৰ ভয় লাগিছে অলপ আহি বহিছো ইয়াত ভিডিঅ' দিলা নাই দিলো অলপ আহি বহিছো ইয়াত কিন্তু মানে পুৰা সন্ধিয়াই হ'ল সূৰ্য অস্ত গ'ল তথাপিও ইমান ভাল লাগিছে বহুত মানুহ এতিয়াও খেলি আছে আৰু অলপ সময় আমি ইয়াত জিৰণি ল'ম বুলি ভাবিছোঁ আপোনালোকে ইয়াত আহি সঁচাকৈ বহুত ভাল পাব এইফালে চাওক আকাশখন অলপ আগতেই আমাৰ মাৰ গ'ল এতিয়া অলপ অলপ আপোনালোকে দেখিবলৈ পাই আছে গোটেই বিল যোগীবাৰী বিভিন্ন নামেৰে নামাংকিত আৰু যিটো আপোনালোকে দেখিলে ব্ৰিজখন সেই ব্ৰিজখনো মানে ধুনীয়াকৈ ৰং বিৰঙৰ পতাকাৰে একেবাৰে পৰিপূৰ্ণ হৈ আছে এবাৰ আহিছোঁ বহুত আগত 2016 মানত আহিছিলোঁ নেকি সিমান ধুনীয়া নাছিল ধুনীয়া মানে কি ব্ৰিজখন আছিল কিন্তু তাত এনেকুৱা পতাকা ৰং বিৰঙৰ সেইবোৰ লগোৱা নাছিল আৰু ইমান মানে এনেকুৱা একো নাছিল তথাপি এতিয়া আকৌ নতুন হ'ল বুলি মই চাবলৈ বা আপোনালোকক দেখুৱাবলৈ বুলি আজি ভিডিঅ'টো কৰিলোঁ এইখন এখন পতাকা এতিয়া বতাহ ল'ৰাবোৰ এতিয়াও আহি আছে মানুহ বহুত এতিয়াও মানে আমাৰ নেশ্যনেল ফ্লেগখন চাওক এতিয়াও ধুনীয়া মানে এতিয়াও বতাহত ধুনীয়াকৈ ওলমি আছে ল'ৰা ছোৱালী মানুহ সৰু সৰু ল'ৰা ছোৱালী এতিয়াও ব্ৰিজত উঠি আছে নামি আছে অটত গৈ আছে আৰু এটা বৃহৎ বৃক্ষ আপোনালোকে এডাল ইয়াত দেখিবলৈ পাব ভলীবল খেলি আছে এয়া গোটেই দৃশ্যটো আপোনালোকক দেখুৱালোঁ আজি কেনে পালে জনাব যোগীবাৰী গ্ৰাম্য পৰ্যটন প্ৰকল্প ইয়াত আহিব আপোনালোকে চাবহি এয়া হৈছে ইয়াত আমি টিকেট ল'ম আমি যোগীবাৰীৰ যিটো ৰাস্তা চেলেঙি এনেকৈ বুলি এটা কুইজিন আছে ইয়াতে আপোনালোকে আহিব পাৰে পূৰা সম্পূৰ্ণ বাঁহেৰে বনোৱা আৰু আমি ইয়াত চাংঘৰৰ নিচিনা বনাই দিছে আৰু চাইডে চাইডে মই আহোঁতে চাহ খেতিও দেখিলোঁ আৰু সৰু সৰু পলপ যাওঁতে আপোনালোকক দেখাই দিম আহোঁতে ভিডিঅ'টো কৰা নহ'ল বাৰু আৰু ইয়াত আমি আজি এতিয়া বহিছোঁ লাইট কিবা এটা খাম বুলি আৰু এইটোতো আছেই বাঁহেৰে বনোৱা আৰু এটা সিফালে এটা আছে আৰু এইফালে এটা আছে আৰু মেইন যিটো ৰেষ্টুৰেণ্ট সেইফালেও বনাই থৈছে আপোনালোকক দেখুৱাই দিম বাৰু ভিডিঅ'ৰ আকাৰে আৰু সঁচাকৈ বহুত ধুনীয়া বহুতেই ভাল লাগিব আপোনালোকৰ আহি আপোনালোকে ইয়াত আহিব খাব ভিজিট কৰিব আৰু যোগীবাৰী যাব কুইজিনলৈ যোৱা ৰাস্তাটো মানে কুইজিনটো আৰু কুইজিনৰ ওপৰত এয়া সোমোৱাৰ এণ্ট্ৰেঞ্চৰ ওপৰত চাওক সৰু সৰু টেকেলিবোৰ কালাৰিং চাহপাতৰ বাগানবোৰ আৰু ওপৰত এইবিলাক পূৰা সৰু সৰু মানে কেইটা যে টেকেলি লগাই থৈছে বহুত ধুনীয়া সজাইছে এনেকৈ নেচাৰেলি সজাবও পাৰি আমি এটা আইডিয়াও পোৱা গ'ল কিমান ধুনীয়া লাগিছে ইয়াতো এটা আমি বহিব পৰাকৈ একদম ইয়াত বহিব পৰাকৈ বহি চাহ খাব পৰাকৈ ৰাখিছে টেবুল চেয়াৰ ধুনীয়া হৈছে আপোনালোকে আহিব চাব ফেৰীঘৰ নিচিনা বনাই থৈছে এইটো বাৰু কুইজিন চেলেঙি তেন্তে আজি আমি গোলাঘাট যোগীবিল তালৈ আহিছিলোঁ আপোনালোকক দেখুৱালোঁ কেনে লাগিলে জনাব আৰু আশা কৰিছোঁ আপোনালোকে ভালেই পাব আৰু আজি ভিডিঅ'টো ইমানখিনিয়েই পিছত নতুন এটা জেগাত গ'লে আপোনালোকক ভিডিঅ' বনাম আপোনালোকে চাবলৈ নাপাহৰিব আৰু শেষত মোৰ ভিডিঅ'টো চাই কমেণ্ট কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ আহোঁ থেংকছ ফৰ ৱাচিং বাই বাই